তেওঁলোকৰ গোটেই ছিষ্টেমটোৱে সেইটো কংগ্ৰেছৰ কিছু নেতাৰ চিন্তাধাৰাই হৈছে ভাৰতৰ বিৰোধিতা কৰা তেওঁলোকৰ কংগ্ৰেছৰ কিছু নেতাৰ চিন্তাধাৰাই হৈছে ভাৰতৰ বিৰোধিতা কৰা তেওঁলোকে তালিবানী সংস্কৃতিক ছাপোৰ্ট কৰে তেওঁলোকে আইচিছক ছাপোৰ্ট কৰে আৰু গজুৱাহীন বুলি কয় তেওঁলোকে তাক ছাপোৰ্ট কৰে যিটো পাকিস্তানত বহি বহি গজুৱাহীন কৰিব বিচাৰে এই হাফিজ ৰছিদ চৌধুৰীৰ নিচিনা ব্যক্তিসকলেই ছাপোৰ্ট কৰে এই কথা পৰিস্ফুট হৈছে গতিকে কোনোৱে যি ভাৰতবৰ্ষক ভাল পায় হিন্দু মুছলমান খ্ৰীষ্টান কোনোৱে যি ভাৰতবৰ্ষক ভাল পায় কংগ্ৰেছক আজি তাৰিখত ভোট দিব নোৱাৰে ভোট নিদিয়ে গগৈ ডাঙৰীয়াক মই ধিক্কাৰ দিছোঁ সন্মানেৰে ধিক্কাৰ দিছোঁ যিজন ব্যক্তিয়ে কৈ দিছিল ৰাষ্ট্ৰীয়তাবাদৰ লগত কোনোদিনে নাথাকে ভিডিঅ'বিলাকতো আছেই ৰাষ্ট্ৰীয়তাবাদৰ লগত কোনোদিনে নাথাকে ৰাষ্ট্ৰীয়তাবাদী পাৰ্টিৰ লগত তেওঁ সোণা প্ৰতিযোগিতা কৰিলে তেওঁলোকৰ সমৰ্থনত ইলেকশ্যন খেলিলে এতিয়া কংগ্ৰেছ ৰাষ্ট্ৰীয়বাদী বা নেশ্যনেল পাৰ্টি কংগ্ৰেছৰ টুইটাৰ হেণ্ডেলত আহে যে তেওঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া কংগ্ৰেছৰ প্ৰাৰ্থী এই কথাৰ প্ৰতিবাদ জনাই আচলতে লুৰিণজ্যোতি ডাঙৰীয়াই কংগ্ৰেছৰ লগত যি সম্পৰ্ক ছেট কৰিব লাগে আৰু সাহস আছে যদি অকলে ইলেকশ্যন খেলিব লাগে চাহ শিল্প অসমৰ সকলোতকৈ গুৰুত্বপূৰ্ণ এটা ইণ্ডাষ্ট্ৰী আৰু অসমৰ কাৰণে গৌৰৱ অসমৰ চাহৰ যিমান মেৰিট বা যিমান পপুলাৰিটি ৱৰ্ল্ডত আছে বেলেগ দেশৰ চাহৰ ইমান পপুলাৰিটি নাই গতিকে অসমীয়া হৈ চাহৰ কাৰণে বা চাহ শিল্পৰ কাৰণে মই সদায় গৌৰৱী এজন গৌৰৱী অসমীয়া কিন্তু কেতিয়াও মই চাহপাত কেনেকৈ তোলে পাত কেনেকৈ তোলে মই দেখা নাছিলোঁ যিহেতু আমাৰ ফালে বাগান কম মোৰ সমষ্টিত এখন বাগান আছে গতিকে মই দেখা নাছিলোঁ গতিকে আজি মই কেনেকৈ পাত তোলে শিকিলোঁ অত্যন্ত ভাল লাগিল মহিলাকেইগৰাকীৰ লগত মই আলাপ আলোচনা কৰিলোঁ তেওঁলোকৰ সুখ দুখৰ কথা জানিলোঁ চৰকাৰে তেওঁলোকক কেনেকৈ সহায় কৰিছে সেইখিনি ক'লে আৰু কি কৰিব লাগিব তেওঁলোকেও আমাক ক'লে ডেফিনেটলি কেইটামান কথা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ম কিন্তু অত্যন্ত ভাল লাগিল বাগানৰ পৰিৱেশ এনেই ভাল লগা তাতে মই পাত তুলিবলৈ পাই অত্যন্ত সুখী হৈছোঁ আৰু মানুহকেইজনীৰ লগত ইণ্টাৰেকশ্যন কৰি অত্যন্ত সুখী হৈছোঁ চাহ বাগিচাততো প্ৰায় 90% ভোট পাম প্ৰায় 90% পাম চাহ বাগিচাত বেলেগ পাৰ্টি এতিয়া নাই চাহ বাগিচাত অকল মোদী ডাঙৰীয়া আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে কংগ্ৰেছৰ ভোট বেংক আছিলে কংগ্ৰেছে অন্যায় কৰিলে কাৰণে কংগ্ৰেছতো একো নিদিলে কংগ্ৰেছৰ দিনত 138 টকা আছিলে ৱেজেছ আমি 7 বছৰ 10 মাহত 113 টকা বঢ়ালোঁ তেওঁলোকে বিনামূলীয়া চাউল পোৱা নাছিলে কংগ্ৰেছ চৰকাৰ দিনত মহিলাৰ সন্তান সম্ভৱা হ'লে 12,000 টকা পোৱা নাছিলে বাগানৰ মহিলাই কংগ্ৰেছৰ দিনত 3% ৰিজাৰ্ভেশ্যন বাগানৰ ল'ৰাসকলৰ ছোৱালীসকলৰ কাৰণে চাকৰিত নাছিলে কংগ্ৰেছৰ দিনত বাগানৰ লাইনৰ ৰাস্তা বনোৱাৰ দায়িত্ব কোনো লোৱা নাছিলে গতিকে আমি ইমানখিনি কৰিছোঁ কাৰণে প্ৰত্যেক বছৰে আমি এম্বুলেঞ্চ দিয়াৰ ব্যৱস্থা কৰোঁ